যেহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ পৰীক্ষা আছিল ইতিমধ্যে ভাইৰেল হৈছিল পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু ভাইৰেলত ভাৰাক্ৰান্ত হৈ পৰিছে এতিয়া সেবা তৃতীয় দিনা বিজ্ঞানৰ পৰীক্ষা আছিল আৰু তাৰ পাছতে সেবাৰ যে ভাইৰেল হোৱাৰ সম্পৰ্কত ইতিমধ্যে তেওঁলোকে বাতিল কৰিছে প্ৰশ্ন কাকত যেহেতু ভাইৰেল হৈ পৰিছিল আৰু ভাইৰেলত ভাৰাক্ৰান্ত হৈ পৰিছে সেবা বাতিল কৰা হৈছে বিজ্ঞানৰ পৰীক্ষা আজি হ'ব লগা মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা বাতিল কৰা হৈছে পৰীক্ষা পূৰ্বে ভাইৰেল হৈছিল বিজ্ঞানৰ প্ৰশ্ন কাকত হাতে লিখা প্ৰশ্ন কাকত বিয়পি পৰিছিল মোবাইলত আৰু অৱহেকত মাজনিখা পৰীক্ষা বাতিল কৰিছে আৰু এই কথা ঘোষণা কৰিছে সেবাই প্ৰশ্ন কাকত ফাদিলৰ তদন্ত কৰিব সিআইডিয়ে টুইট যোগে জনাইছে ডিজিপি জিপি সিঙে অপৰাধ অনুসন্ধান শাখাত ৰুজু কৰা হৈছে এটা গোচৰ আৰু প্ৰতিবাৰে প্ৰশ্ন কাকত ফাদিলত হাহাকাৰ হৈছে পৰীক্ষাৰ্থীৰ বাবে বিভ্ৰান্তত পৰিছে বাৰে বাৰে প্ৰশ্ন কাকত ভাইৰেল হোৱাক লৈ আৰু প্ৰথম দিনা যেহেতু ইংৰাজী পৰীক্ষা আছিল আৰু তাৰ পাছতে গণিতৰ প্ৰশ্ন কাকতো ভাইৰেল হৈ পৰিছিল আৰু বিজ্ঞানৰ প্ৰশ্ন কাকতো এদিন পূৰ্বে ভাইৰেল হৈ পৰিছিল ইংৰাজী প্ৰশ্ন কাকতো ফাদিল হোৱা বুলি ওলাইছিল বাতৰি আৰু বাতৰিক লৈ সংবাদ মাধ্যমক কটাক্ষ কৰিছিল শিক্ষামন্ত্ৰী গৰাকীয়ে আমি পুনৰবাৰ জনাইছো যেহেতু সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল ভাইৰেল হোৱাৰ সম্পৰ্কত বাতৰি আৰু তাৰ পাছতে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ইতিমধ্যে সংবাদ মাধ্যমক কটাক্ষ কৰিছিল হাঁহি হাঁহি কটাক্ষ কৰা পৰিলক্ষিত হৈছিল আৰু অৱহেকত পুনৰাবৃত্তি হৈছে অনুৰূপ ঘটনা বিজ্ঞান পৰীক্ষাৰ এদিন পূৰ্বে প্ৰশ্ন কাকত ফাদিল হৈছে হাতে লিখা অসমীয়া আৰু ইংৰাজী মাধ্যম দুটাৰ বাবে পৰীক্ষাৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিছিল হোৱাটছএপে ভাইৰেল হৈ পৰিছিল আৰু দৰদাম উঠিছিল ৫,০০০ টকা পৰ্যন্ত দৰদাম উঠিছিল প্ৰশ্ন কাকতখনক লৈ আৰু অৱহেকত মাজনিখাই বাতিল কৰিব লগা হ'ল বিজ্ঞানৰ পৰীক্ষা কাকত ফাদিলৰ বাতৰিক হাঁহিৰ খোৰাক বুলিছিল ৰনোজ পেগুৱে এতিয়া ৰনোজ পেগুৱে কেনে ধৰণৰ মন্তব্য প্ৰকাশ কৰিব তাক লৈ এতিয়া দৃষ্টি নিবন্ধ থাকিব গতিকে টুইট যোগে ইতিমধ্যে ডিজিপি গৰাকীয়ে জনাইছে ইতিমধ্যে অপৰাধ অনুসন্ধান শাখাত এটা গোচৰ ৰুজু কৰা হৈছে অতি শীঘ্ৰে আচলতে এই বিষয়ে তদন্ত আৰম্ভ কৰিব আমি আপোনালোকক টুইট দেখুৱাইছো ইংৰাজী প্ৰশ্ন কাকতো ফাদিল হোৱা বুলি যেহেতু বাতৰি ওলাইছিল আৰু তাৰ পাছতে ৰনোজ পেগুৱে কটাক্ষ কৰিছিল সংবাদ মাধ্যমক কাকত ফাদিলৰ বাতৰিক হাঁহিৰ খোৰাক বুলি ৰনোজ পেগুৱে মন্তব্য কৰিছিল গতিকে এইবাৰ পুনৰ যেহেতু বিজ্ঞানৰ প্ৰশ্ন কাকত ভাইৰেল হৈ পৰিল আৰু এতিয়া শিক্ষামন্ত্ৰী গৰাকীয়ে কেনে মন্তব্য প্ৰকাশ কৰে তাক দৃষ্টি নিবন্ধ ৰখা হ'ব গতিকে কাকত ফাদিলৰ বাতৰিক হাঁহিৰ খোৰাক বুলিছিল ৰনোজ পেগুৱে অৱহেকত আজি মাজনিখা পৰীক্ষা বাতিল কৰিছে সেবাই মাজনিখাই সেবাই বাতিল কৰিলে মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাৰে বাৰে প্ৰশ্ন কাকত ফাদিলেৰে ওলাই পৰিছে সেবাৰ ফোপুলা স্বৰূপ এইবাৰ তদন্ত কৰিব সিআইডিয়ে আজি যেহেতু মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা আছিল পৰীক্ষাৰ পূৰ্বে ভাইৰেল হৈ পৰিছিল বিজ্ঞানৰ প্ৰশ্ন কাকত আৰু আপোনালোকক নটিছখন আপোনালোকক দেখুৱাইছো ইতিমধ্যে ৰনোজ পেগুৱে জাননীখন টুইট যোগে ছ'চিয়েল মিডিয়াত ইতিমধ্যে জনাইছে আৰু সমান্তৰালকৈ জিপি সিঙেও এই বিষয়ে তদন্ত কৰা হ'ব বুলি ইতিমধ্যে জনাইছে সিআইডিক অৱশ্যে গোচৰ ৰুজু কৰা হৈছে ভাইৰেলত এতিয়া ভাৰাক্ৰান্ত হৈ পৰিছে সেবা